কামিং চুন বুলি গম পাইছ হ'ব ছাৰ হ'ব আজিৰ পৰা মই সোমাওঁতে গম আৰু হেৰি সোমাব পাৰোঁ সোমাওঁতে কবি বাহিৰতে কবি সোমাব পাৰোঁ কিন্তু কামিং চোন নহয় নি কি কি দানা কি কামিনাই শুনো হ'ব দে কি হ'ব হ'ব আৰু কিবা এটা মুঠতে কিবা এটা এতিয়া তই কি কৰিছ এইখন কিতাপহে আনি যে বহি নাই নিজে কথা এটা সুধো বুলি ভাবিছোঁ বহি কথাটো ক বহি কেলে নাই বহি মানে কি ক'ব হ'ব গম পালোঁ মোবাইল লৈ দিয়া কাইলৈ কিন্তু ঘূৰাই দিবি আকৌ আৰু কি ক'ব লৈছিলি ক ছাৰ এনেই পকেটত খুচৰি মেলি চাদা অলপ চাদা লাগে তাক চাদা লাগে তাক ঘৰত গম পাই নে তোৰ তই যে আহি ইয়াত চাদা বিচাৰি আছহি ছাৰ ভাতকেইটা খাই পিনি ওলাই গুচি আহিলোঁ মোৰ ঘৰত কেনেকৈ গম পাব এতিয়া মানে গম পায় নে নাপায় তই যে ইয়াতহে আছ এইটোকে ঘৰত গম নাপায় তথাপিতো তই চাদা কেলে বিচাৰিছ হা চাদা কেলে বিচাৰিছ নিবিচাৰোঁ বিচাৰিবি নে দেবা নিবিচাৰোঁ ছাৰ আঠুকা চালা কুকুৰ ঐ লাগে নি তোক হা তই কাক কুকুৰ বুলি ক'লি হা তোক লাগে নি আকৌ থৈ নেকি ছাৰ লাগে ছাৰ ৰ'ব কি হ'ল লাগে চাদা বুলি ভাবিছিলোঁ এপালি দিব বোলো সি চাদা লাগে বুলি আছে মই এইটো কথা কৈছো কি তোক আকৌ লাগে মানে स्वच्छ भारत का इरादा इरादा कर लिया हमने देश से अपने ये वादा कर ইহঁতি কি লিখিছে মানে প্ৰেম পত্ৰ মোৰ মৰমৰ ইলা ধুনীয়া নাম তোমাৰ হেনো হাগনি বৰ ঢিলা তহঁতে লিখিছ মানে এইবোৰ তোমাক মই সাগৰৰ পানী সমান ভাল পাওঁ তোমাৰ যিমান চুলি আছে ইমান ভাল পাওঁ বাৱা দৰকাৰ হলে লিখি চাব পাৰা ধুনীয়া লিখিছা কাট দিবাগে এখন তোমালোকে ভালেই লিখিছ বাৰু এতিয়া কওঁ বাৰু কোনটোৱে কোনগৰাকী মহিয়সী নাৰীলৈ এইখন প্ৰেম পত্ৰ লিখিছ ছাৰ মই লিখিছোঁ তুমি লিখিছা ভাল লিখিছা এইফালে বেৰহে আছে এইফালে কোনো নাই গম নাই ए रूपाली पकड़ मेरी डाली ए रूपाली बना तुझे रानी ए रूपाली यो बनता रैपर ঐ ছাৰ মই ঐ ছাৰ তোক লাগে নি নাই ছাৰ অকল মোকে দিছে লাগে নি বোলো নেলাগে তই বুজা নাই লাগে নি তোক ছাৰ মোক অকল মোকে দিছে মোক নেলাগে দেখিলা উচলা মাৰিব এই নামাৰ উচলা পালি আছে লাগিব নি দিয়ক ছাৰ ভালকে মলিবি একদম হালধীয়া কৰি দিলে মলি অকণমান তোৰ মোৰ লিখা মলা মানুহেই নাই হয় নি পানীমান ওলাব চাগে ৰ দিয়ক ছাৰ আকৌ নকবি আৰু নকওঁ ছাৰ পানীমানহে ওলাব আকৌ মোলো অকণমান যা
বাৰু ল'ৰাহঁত তহঁতক মই আধাটো বুজালোৱে আৰু আধাটোহে আছে পৰীক্ষালৈও বেছি দিন নাই তহঁতি ভালকৈ পঢ়া শুনা কৰিবি আৰু আজি অংকটোকে অলপ অধ্যয়নং তপ ছাত্ৰনং অধ্যয়নং তপ মানে অংকটোকে আজি অকণমান পঢ়াওঁ আৰু ছাৰ 5 গুণ কিমান 7 5 গুণ 3 উজু তহঁতি গম নাপাৱ 7 5 গুণ 3 উজু বাৰু ৰহ তহঁতি কি লিখ লিখ মই ফোন এটা আহিছে ফোনটো কৰি লওঁ এতিয়া মই কওঁ শুন 7 পূৰণ 5 মানে 7 5 গুণ 3 উজু পাৰিলো ছাৰ 7 5 গুণ 3 উজু নহয় 7 5 গুণ 35 ছাৰ আপুনি বৰ মিছলীয়া দেই আপুনি মানে হাৰালি বাদিলে ফোনকে সুধি ল'লে ন এবাৰ কৈছে 3 উজু এতিয়া কৈছে 35 ছাৰ কোনটো উত্তৰ ফোন কৰা নাই নহয় মই কেলকু মই তহঁতক নজনাকৈ শিকাইছোঁ বুলি ভাবিছ নি মই মাষ্টৰ হয় তহঁতি ছাত্ৰ মইহে তহঁতক শিকাবলৈ আহিছোঁ মই নজনাকৈ শিকাম নি তহঁতক মই কেলকুলেটাৰ নাই কৰা বাৰু ল'ৰাহঁত আজি ইতিমধ্যে টাইম হৈছেই আজিলৈ সামৰি দিওঁ তহঁতি চব ঘৰা ঘৰি যাগে যা ছাৰ আজি গোটেই দিনটো মাৰিছোঁ কি মাৰিলি চাধা অ' মই যে আপুনি যে দিছিলোঁ বৰ লিখা কৰিয়ে নিছোঁ খাব দিছোঁ কি গোৱলিখীয়া হালধীয়া কৰিলি মানে ৰংটো অঁ ৰংটো মানে আজি মই হালধীয়াকৈ মাৰিবলৈ কৈছিলোঁ কাৰণে মানে একদম গোৱলিখীয়া হালধীয়া কৰিছে হ'ব দে হ'ব যা এই যা খেয়ালি কথা হ'ল ৰূপা ৰূপাই কেনে এই ৰূপা